যে নাচিবলৈ দিলে এতিয়াহে মোৰ মনটো ভাল লাগিছে। পিছে এতিয়া আচলজনক পটোৱাটোহে মুস্কিল হ'ব। নিজেতো একো এটা কৰিব নাজানি মোকো এতিয়া নকৰিবি এনেকে ক'ব আৰু। মই ফোন এটাকে কৈ থওঁ কথাটো। ভাল নাপালে নাই, মইতো নাচিমেই। ইছৰাম, এইজনলৈ এতিয়া ফোন কৰিবই নোৱাৰি, যেতিয়াই ফোন মাৰা খালি ৱেইটিং। কাৰ লগত বিজি আছিলা? কথা ক'বলৈ আহিছা হা? মই জানো নহয় তুমি কাৰ লগত বিজি আছিলা। হ'ব, মই এতিয়া একো কথাই নুশুনো। তুমি মোক কিমান ভাল পোৱা কোৱা। যদি মোক ভাল পোৱা তেতিয়াহ'লে এবাৰ মোক বিহু নাচিব দিব লাগিব। কি কৈছা? মই তোমাৰ একোতে মানা নকৰো, তুমি মোক বিহু নাচিব নিদিওঁ বুলি ক'লে হ'বনে? মই মা-দেউতাৰ পৰা পাৰ্মিশ্যন পাই গ'লো আৰু তোমাৰ পৰা না শুনিব মোৰ মন নাই। কি কৈছা? নিজেতো ঢোল বজাব নাজানে, এতিয়া লোকৰ লগত নাচিলে তোমাৰ আপত্তি। কিনচাক, তুমি নিজে নিশিকাকেনে ঢোলটো বজাবলৈ? হ'ব, এতিয়া ইচ্ছু নবনাবা হা, মোৰ লগত যে একো ইচ্ছু নবনাবা। মই তোমাক কি মানা কৰিছো আজিলৈকে হা? কি মানা কৰা দেখিলা? তুমি বোলে অমুকৰ লগত নাথাকিল, তমুকৰ লগত তমুকলৈ নাযাবি, তুমিহে কোৱা সেইবোৰ লিষ্ট, মই কোৱা দেখিছা? কি হ'ল? শুনা, কথাটো শুনা। ইছৰাম, ফোনটো মানে কাটিয়ে দিলে। তই ইমান চিৰিয়াছলি কাৰ লগত কথা পাতি আছ হা? আৰু যে দম দি আছ কাক? নহয় মানে মা, মানে হেৰি, এই লগৰ এজনীয়ে মোলে মানে ফোন কৰিছিলে, তাই মানে হেৰি। কি মানে কথাটো ক। মা, দেউতা ক'ত আছে? মানে দেউতা শুনিছে নেকি মই চিঞৰি থকা? দেউতা ইফালে নাই, দেউতা সিফালে আছে। মই আকৌ তোৰ চিঞৰ শুনিহে দৌৰি আহিছো, কি হ'ল বুলি। কৃষ্ণ বাচিছো। তই আজিকালি ফোন কি বকি থাকা হা? মই বহুত দিনৰ পৰা তোক চাই আছো। বিহু নাচিব দিলো বুলি ইমান উঠি যাব নালাগে। মায়ে যে কথা কোৱা, তুমি এনেই কিছুমান কথা ভাবি থাকা। মই এনেই নকওঁ, মই মাক হয় তোৰ, মই সকলো কথা বুজি পাওঁ। আৰু মাকৰ পৰা একো কথা লুকাব নালাগে, তই জাননে কথাটো? মা, হ'ব, যোৱা এতিয়া। মই ফোন এটা কৰিব আছে লগৰ এজনী, তাকে কৰি লওঁ। তাৰমানে তুমি অহাৰ কাৰণে কাটি দিলো। মই সকলো বুজি পাওঁ, সময়ৰ লগত উঠি মেলি যাবলৈ চেষ্টা নকৰিবি। মায়ে আজি মোৰ কথা ভাগ্যেই শুনা নাই। ইয়াৰ পৰা মানে কোনোবা দিনাখন মই মৰিমেই নেকি ঠিক নাই। ইয়াত আকৌ ফোন কৰো মই, ৰহ। হেল্ল', ফোনটো কিয় কাটি দিছিলা অথনি? কথাটো নুশুনাকে তুমি ফোনটো কিয় কাটি দিছিলা? শুনা, মই কথাটো কৈছো শুনা তুমি। তুমি কিয় বুজি নোপোৱা মোৰ কথাটো? হ'ব, মই 2-3টাহে প্ৰগ্ৰাম কৰিম, মই বেছি প্ৰগ্ৰাম নকৰো নহয়। এইবাৰ মই বিহুটো ভালকে শিকি আছো। তুমি জানাই দেখোন মই কিমান ভাল পাওঁ বিহু নাচি। কাজিয়া নকৰিবা না, মোৰ কাজিয়া কৰিবলৈ একেবাৰে মন নাই জানা। এইবাৰ কথা পাতোতে মায়ে মই তোমাক দম দিয়া শুনিছেই চাগে। আহি পেলাই সুধিছা আকৌ কাৰ লগত তই দম দি কথা পাতি আছ বুলি।